নমস্কাৰ ষ্টুডেণ্টছ, তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি লেচন 2ৰ ছেকেণ্ড পাৰ্টটোৰ ওপৰত কথা পাতিম। প্ৰথমটো পাৰ্টৰ ভিডিঅ'খিনি মই দিলোঁ। তাৰ প্ৰথমটো কুৱেশ্যন লেচন 2ৰ ফাৰ্ষ্ট পাৰ্ট যিখিনি কুৱেশ্যন আছে ইম্পৰ্টেণ্ট, সেইটো দুটা পাৰ্ট বনাইছোঁ। প্ৰথম পাৰ্টটো অলৰেডি মই ভিডিঅ' আপলোড কৰা আছে, তোমালোকে যদি চোৱা নাই চাব পাৰিবা। এইটো হৈছে ছেকেণ্ড পাৰ্ট, 2 নম্বৰ পাৰ্ট। প্ৰথমটো পাৰ্টত কমেও 7টা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিছোঁ। এইটো পাৰ্টতো 7টাৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিছোঁ। আজি খালি এইটো পাৰ্টত অকণমান ইণ্টাৰেষ্টিং এইটো হ'ব যে ইয়াত মই এটা তোমালোকৰ কাৰণে কুৱেশ্যন দিম, যিটো তোমালোকে মোক কৰি এনচাৰ তলত দিব লাগিব। পঢ়াটো তোমালোকে কোৱা কুৱেশ্যনটো এনচাৰ হৈছে নাই, মোৰ নেক্সট ভিডিঅ'টোত মই উত্তৰটো কৈ দিম, তোমালোকে মিলাই চাব পাৰিবা। ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম প্ৰশ্নটো আছে, প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা ৰাসায়নিক সমীকৰণ লিখিবলৈ কৈছে। প্লাষ্টাৰ অফ পেৰিছ এই বিক্ৰিয়াটো আছে, তোমালোকৰ কিতাপতো আছে। এই বিক্ৰিয়াটো মই দি দিছোঁ। পানী আৰু প্লাষ্টাৰ অফ পেৰিছৰ মাজৰ ৰাসায়নিক বিক্ৰিয়াটো এটা সমীকৰণ দেখুৱাবলৈ কৈছে। এতিয়া সমীকৰণটো হৈছে CaSO4.12H2O প্লাছ, এতিয়া এইটো প্লাষ্টাৰ অফ পেৰিছ, এইডোখৰ কয় প্লাষ্টাৰ অফ পেৰিছ, আৰু এইটো হৈছে জিপছাম। এতিয়া ৰাসায়নিক বিক্ৰিয়াটো তোমালোকৰ কিতাপত আছে, গতিকে মই এইটোৰ ওপৰত ইমান কথা নাপাতোঁ। গোটেই কিতাপত আছে, কিতাপৰ পৰা চাই ল'ব পাৰিবা, নহ'লে ইয়াৰ পৰা তোমালোকে লিখিব পাৰিবা। নেক্সট ভিডিঅ'টোৰ ওপৰত নেক্সট কুৱেশ্যনটোলৈ যাম। এতিয়া আমি এই যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা SSLCত আহিবলগীয়া প্ৰশ্ন দেই, গতিকে সেইকাৰণে ভালকৈ চাবা তোমালোকে। নেক্সট আছে যৌগ CaOCl2ৰ সাধাৰণ নাম কি? হ'ল আমি চবেই জানো ব্লিচিং পাউডাৰ CaOCl2 বুলি কয়। কেতিয়াবা এনেকুৱা আহে যে ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেত কি বুলি প্ৰশ্নটো গুচি আহে, গতিকে এই দুইটা মনত ৰাখিব লাগিব। CaOCl2 সাধাৰণ নাম হৈছে ব্লিচিং পাউডাৰ, আৰু ব্লিচিং পাউডাৰ আকৌ ৰাসায়নিক সংকেতটো হৈছে CaOCl2। হ'ল নেক্সট কুৱেশ্যনটোতে যাম। এতিয়া প্ৰশমন বিক্ৰিয়া কাক বোলে? তাৰপিছত প্ৰশমন বিক্ৰিয়া কাক বোলে, আৰু দুটা উদাহৰণ দিবলৈ কৈছে, মই এটাহে দিছোঁ পিছে। যি বিক্ৰিয়া এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয়, তেনে বিক্ৰিয়াক কি বুলি কয়? প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। মই এটা উদাহৰণ দি দিলোঁ, প্ৰায় এটা উদাহৰণেই আহে। প্ৰশমন বিক্ৰিয়া কাক বোলে উদাহৰণ এটা দিবলৈ আহে, নহ'লে বা এটা প্ৰশমন বিক্ৰিয়া উদাহৰণ দিয়া তেনেকৈ আহে। হ'ল মই এটা উদাহৰণ দি দিছোঁ। NaOH প্লাছ HCl আৰু এইপিনে গৈ হৈছে NaCl, কি হৈছে? লৱণ আৰু পানী উৎপন্ন হৈছে, H2 NaCl আৰু H2O উৎপন্ন হৈছে। তেতিয়া যি বিক্ৰিয়াত এচিড আৰু ক্ষাৰকৰ মাজত যেতিয়া বিক্ৰিয়া ঘটে, তাত পানী আৰু লৱণ যদি উৎপন্ন হয়, তেনে বিক্ৰিয়াক কোৱা হয় প্ৰশমন বিক্ৰিয়া। তাৰ নেক্সট কুৱেশ্যনটোলৈ যাম। এতিয়া pH কাক বোলে? এইটো বহুত ইম্পৰ্টেণ্ট। এই কুৱেশ্যনটো পাই আহে আৰু ল'ৰা ছোৱালীখিনিয়ে উত্তৰটো বিচাৰি নাপায়, গতিকে মই কৈছোঁ pH কাক বোলে, এইটো ভালকৈ তোমালোকে চাবা। দ্ৰৱত যদি হাইড্ৰজেন আয়নৰ গ্ৰাহতাৰ পৰিমাণ হাইড্ৰজেন আয়নৰ গ্ৰাহতা কিমান আছে, তাক জুখিবলৈ যিটো স্কেল ব্যৱহাৰ কৰা হয়, তাক কোৱা হয় pH স্কেল। গতিকে তোমালোকে লিখিব লাগিব, দ্ৰৱত হাইড্ৰজেন আয়নৰ গ্ৰাহতা পৰিমাপনৰ বাবে ব্যৱহাৰ কৰা স্কেলক pH স্কেল বুলি কোৱা হয়। হ'ল তাৰ নেক্সট কুৱেশ্যন এটা আছে, এই কুৱেশ্যনটো পাই আহে হা। এই কুৱেশ্যনটো তোমালোকে ভালকৈ চাই লওঁ। এনেকুৱা এটা কুৱেশ্যন মই লাষ্টত দিছোঁ, যিটো তোমালোকে মোক উত্তৰ দিব লাগিব। তাৰপিছত এই কুৱেশ্যনটোত আছে, তোমাক A আৰু B দুটা দ্ৰব্য দিয়া হ'ল। A আৰু B দুটা বেলেগ বেলেগ দ্ৰব্য দিছে। A দ্ৰব্যটোৰ pH সমান 6 আৰু B দ্ৰব্যটোৰ pH সমান 8। এইটো কিতাপৰ প্ৰশ্ন, মই কৈ দিছোঁ। A দ্ৰব্যটোৰ pH সমান 6 আৰু B দ্ৰব্যটোৰ pH সমান 8। এতিয়া সুধিছে কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গ্ৰাহতা বেছি বুলি সুধিছে, আৰু ইয়াৰ কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয় দ্ৰব্য সুধিছে। এতিয়া চোৱা, হাইড্ৰজেন আয়নৰ গ্ৰাহতা বেছি হ'লে কি হ'ব? pH সমান কম হ'ব। যাৰ pH সমান কম তাৰ কি হ'ব? হাইড্ৰজেন আয়নৰ গ্ৰাহতা বেছি। গতিকে A আৰু B দ্ৰব্যটো আমি চাব লাগিব কোনটো pH সমান কম। A pH সমান 6 আৰু B pH সমান কি? 8। গতিকে চোৱা, ইয়াত কম কাৰ? Aৰ pH সমান কম, গতিকে A কি হ'ব? হাইড্ৰজেন আয়নৰ গ্ৰাহতা Aৰ বেছি হ'ব। আৰু A দ্ৰব্যটো আমি গম পাইছোঁ pH সমান কম হোৱাৰ লগে লগে ই আম্লিক হ'ব, আৰু বেছি হ'লে ক্ষাৰকীয় হ'ব। গতিকে B দ্ৰব্যটো pH সমান বেছি, গতিকে ই ক্ষাৰকীয়, আৰু Aটো হ'ব আম্লিক। গতিকে pH মানটোৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰে। pH মান কম হ'লে তাৰ হাইড্ৰজেন আয়নৰ গ্ৰাহতা বেছি, আৰু pH মান কম হোৱাটো আম্লিক, আৰু pH মান বেছি হোৱাটো ক্ষাৰকীয়। গতিকে প্ৰশ্ন তোমালোকে চাবা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো ইম্পৰ্টেণ্ট হা। গতিকে নেক্সট কুৱেশ্যনলৈ যাম। এতিয়া আমি নেক্সট প্ৰশ্নলৈ চোৱা, কাপোৰ ধোৱা ছ'ডা ৰাসায়নিক সংকেত কি? এইটো কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক সংকেতটো প্ৰায় আহে। এইটো হৈছে কাপোৰ ধোৱা ছ'ডাৰ ৰাসায়নিক সংকেত। হ'ল নেক্সট কুৱেশ্যন। এই প্ৰশ্নটো তোমালোকে কুৱেশ্যনটো তোমালোকে মোক এনচাৰ কৰি দিব লাগিব, কমেণ্ট কৰিবা। চোৱা, দুটা দ্ৰব্য দিছে, A আৰু B দুটা দ্ৰব্য দিয়া হ'ল। দ্ৰব্য Aৰ pH সমান 3 দিছে, আৰু Bৰ pH সমান 8 আছে। দুটা দ্ৰব্যৰ pH সমান বেলেগ বেলেগ। এতিয়া সুধিছে কোনটো দ্ৰব্যত হাইড্ৰজেন আয়নৰ গ্ৰাহতা বেছি হ'ব। মই কৈছিলোঁৱে
পিএইচৰ ওপৰত গোটেই খেলটো আছে পিএইচৰ ওপৰত চব নিৰ্ভৰ কৰে গতিকে পিএইচৰ পৰা কম আৰু বেছিৰ ওপৰত নিৰ্ভৰ কৰে গতিকে তোমালোকে উত্তৰটো গম পাইছে চাগে গতিকে এইটো প্ৰশ্ন হ'ব উত্তৰটো কি তোমালোকে মোক কমেণ্ট কৰিবা এ হ'ব নে বি হ'ব কাৰ হাইড্ৰজেন আয়নৰ গ্ৰাহকতা এৰ বেছি হ'ব নে বি বেছি হ'ব কমেণ্ট কৰিবা আৰু কোনটো আমলিক আৰু কোনটো ক্ষাৰকীয় সেইটো তোমালোকে লিখি দিব লাগিব এচিড আৰু বেছ কোনটো হ'ব গতিকে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ মোক কমেণ্টত লিখি দিবা আৰু মই শুদ্ধ হৈছে না নেক্সট ভিডিঅ'টোত প্ৰথমতে মই উত্তৰটো কৈ দিম গতিকে তোমালোকে কমেণ্ট কৰিবা আৰু এনেকুৱা ভিডিঅ' চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা SSLC লগত দৰকাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰ মই ভিডিঅ' বনাম ক্লাছ 9 আৰু 10 মেথছ আৰু ছায়েন্সৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ আমাৰ হোৱাটছআপ গ্ৰুপটো জইন হৈ লোৱা ডেছক্ৰিপশ্যন বক্সৰ লিংকটো আছে ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ লাইক কৰিবা শ্বেয়াৰ কৰিবা থেংক ইউ জয় হিন্দ জয় অসম